আলাইকুম আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ বেবী গৈ চেনেলৰ অন্য ভিডিঅ'লৈ। আজি 5 জুন, আজি বিশ্ব পৰিৱেশ দিৱস হয়। আজি মই গছৰ পুলি ৰুম। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চাই যাব। আজি মই তামোল পুলি ৰুম। ভালকৈ দেখাই দিয়া। এইটো তামোল পুলি সৰু হৈ আছে। আপোনালোকে সকলোৱে প্ৰত্যেকে এটা এটা পুলি ৰুব, যিকোনো পুলি ৰুলেই হ'ব। আমাৰ বিক্ৰমে এটা তামোল পুলি ৰুব আজি। আৰু মই বিশ্ব পৰিৱেশ দিৱস কাৰণে কথা দুষাৰো ক'ম। আপোনালোকে যদি ভাল লাগে প্লিজ মোৰ ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি দিব। আৰু ভিডিঅ' একদম প্ৰথমৰ পৰা শেষলৈ চাই যাব দেই। ইফালে চোৱা। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন তাৰিখে পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস পালনৰ মূল উদ্দেশ্য হ'ল জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা অনা। বিশ্ব পৰিৱেশ দিৱস পোনপ্ৰথমে 1976 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত পালন কৰা হৈছিল। বৰ্তমান বিশ্বৰ 100তকৈ অধিক দেশত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। পৰিৱেশ সুৰক্ষাৰ কাৰণে আমি সকলোৱে যিমান পাৰোঁ গছ পুলি ৰুব লাগে আৰু গছ কটা কমাব লাগে। প্লাষ্টিক ব্যৱহাৰ কমাব লাগে। লগতে আমাৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ সংৰক্ষণ কৰিব লাগে। থেংক ইউ। পৰিৱেশ দিৱস উপলক্ষে এটা মই গীত গাব লৈছোঁ, যদি ভাল লাগে মোৰ। সেউজী 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 ঐ সেউজী ধৰণী ধুনীয়া, সেউজী 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 ঐ সেউজী ধৰণী ধুনীয়া, সোণোৱালী শস্য পথাৰ কোলাতে শুবে ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া, সোণোৱালী শস্য পথাৰ কোলাতে শুবে ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া, সেউজী 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 ঐ সেউজী ধৰণী ধুনীয়া, আমাৰ চকুলোৰে পানী দি জীয়ালো মানি দি মধুৰিৰাত, তোমালৈ আনিছো জগতৰে হৈছে এৰাউনি মাটি মাত, তোমালৈ আনিছো জগতৰে হৈছে এৰাউনি মাটি মাত, সেউজী 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 ঐ সেউজী ধৰণী ধুনীয়া। থেংক ইউ। আজি ভিডিঅ'টো ইমানে আছিলে। বাই বাই।